নমস্কাৰ ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আমি চাই আছো আপাৰ প্ৰাইমাৰী লেভেলৰ সিলেবাছৰ প্ৰি হিষ্ট্ৰী অফ আসাম জিওগ্ৰাফিকেল লোকেশন অফ এনচিয়েন্ট কামৰূপ সোশিও ইকোনমিক কন্ডিশন অফ এনচিয়েন্ট কামৰূপ বৰ্মন শালস্তম্ভ এণ্ড পাল ডাইনেষ্টি এই টপিক আমি চাই আছো আজি আমি এই টপিকৰ ওপৰত সম্ভাব্য গোটেইখিনি প্ৰশ্ন চাই শেষ কৰিম আগবাঢ়িছো লাষ্ট ভিডিওলৈকে আমি চাইছিলো মুঠ 50টা প্ৰশ্ন আজি তাৰ পিছৰখিনি চাম আজিৰ প্ৰথম প্ৰশ্ন নং 51 লো স্তনপা নামৰ স্তূপ কাশ্মীৰত কোনে নিৰ্মাণ কৰিছিল লো স্তনপা নামৰ স্তূপ কাশ্মীৰত নিৰ্মাণ কৰিছিল স্তনপা নামৰ বৌদ্ধ ধৰ্মগুৰু এজনে বৌদ্ধ ধৰ্মগুৰু স্তনপাক অমৃত প্ৰভাই কাশ্মীৰলৈ নিছিল এইটো বুজিবলৈ আমি আগৰ এটা প্ৰশ্ন চাবই লাগিব বলবৰ্মনৰ জীয়ৰী অমৃত প্ৰভাক বিয়া কৰাইছিল কাশ্মীৰৰ ৰজা মেঘবাহনে আৰু যেতিয়া অমৃত প্ৰভা কাশ্মীৰলৈ গৈছিল তেতিয়া অমৃত প্ৰভাই নিজৰ লগত এজন বৌদ্ধ ধৰ্মগুৰু স্তনপাকো নিছিল আৰু সেইজন স্তনপাই কাশ্মীৰত নিৰ্মাণ কৰিছিল লো স্তনপা নামৰ বৌদ্ধ ধৰ্মৰ স্তূপ ঠিক আছে নেক্সট কোৱেশ্চন হংসবেগ কোন আছিল উত্তৰ ভাৰতৰ থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ লগত ভাস্কৰ বৰ্মনে মিত্ৰতা স্থাপন কৰিবলৈ এজন কটকী পঠাইছিল তেওঁৰ নাম আছিল হংসবেগ অৰ্থাৎ হংসবেগ কটকীৰ জৰিয়তে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা স্থাপন কৰিছিল বংগদেশৰ কোনজন ৰজাৰ লগত ভাস্কৰ বৰ্মনৰ শত্ৰুতা আছিল বংগদেশৰ গৌড় ৰাজ্যৰ ৰজা শশাংকৰ লগত ভাস্কৰ বৰ্মনৰ শত্ৰুতা আছিল ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে মিত্ৰতা স্থাপন কৰাৰ পাছত শশাংকৰ বিৰুদ্ধে সন্মিলিতভাৱে যুদ্ধ কৰি শশাংকক পৰাস্ত কৰিছিল গৌড় ৰাজ্যৰ ৰাজধানীখনৰ নাম কি আছিল কৰ্ণ সুবৰ্ণ আছিল গৌড় ৰাজ্যৰ ৰাজধানী ভাস্কৰ বৰ্মনৰ ৰাজ্যৰ বিস্তৃতি কিমান আছিল পূবে শদিয়াৰ পৰা পশ্চিমে বিহাৰৰ কুশী নদীলৈকে ভাস্কৰ বৰ্মনৰ সাম্ৰাজ্য বিস্তাৰিত আছিল নেক্সট কোনজন বৰ্মন বংশীয় ৰজাই মহাৰাজাধিৰাজ উপাধি লৈছিল সমুদ্ৰ বৰ্মনে লৈছিল মহাৰাজাধিৰাজ উপাধি কোনজন বৰ্মন বংশীয় ৰজাই প্ৰাচীন কামৰূপত অশ্বমেধ যজ্ঞ কৰিছিল মহেন্দ্ৰ বৰ্মনে পোন প্ৰথমে কামৰূপ ৰাজ্যত অশ্বমেধ যজ্ঞ কৰিছিল বৰ্মন বংশৰ শেষ ৰজা কোন আছিল বৰ্মন বংশৰ শেষ ৰজা আছিল ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাও আছিল আৰু শেষ ৰজাও আছিল কাৰণ ভাস্কৰ বৰ্মন অবিবাহিত আছিল সেইকাৰণে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হয় গতিকে ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত তেওঁৰ ৰাজবংশত কোনো উত্তৰাধিকাৰী নোলাল গতিকে এতিয়া প্ৰাচীন কামৰূপত ভাস্কৰ বৰ্মনৰ বৰ্মন ৰাজবংশৰ পতন ঘটে আৰু বৰ্মন বংশৰ পতনৰ পিছত এতিয়া প্ৰাচীন কামৰূপত এক নতুন ৰাজবংশই সিংহাসনত বহে আৰু এই নতুন ৰাজবংশ হৈছে শালস্তম্ভ বংশ এতিয়া আমি চাম কেইটামান প্ৰশ্ন শালস্তম্ভ বংশৰ পৰা শালস্তম্ভ বংশই প্ৰায় কিমান সময়কাল কামৰূপত ৰাজত্ব কৰে প্ৰায় 300 বছৰ কাল শালস্তম্ভ বংশই প্ৰাচীন কামৰূপত ৰাজত্ব কৰিছিল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল অৱন্তী কুমাৰ বা শালস্তম্ভ আছিল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক নেক্সট শালস্তম্ভ শব্দৰ অৰ্থ কি শাল গছৰ খুঁটাৰ দৰে শক্তিশালী অৰ্থাৎ শাল গছৰ স্তম্ভ দৰে শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল ত্যাগ সিংহ আছিল শালস্তম্ভ বংশৰ শেষ ৰজা শালস্তম্ভ সকলৰ ৰাজধানীখনৰ নাম কি আছিল হৰূপেশ্বৰ আছিল শালস্তম্ভসকলৰ ৰাজধানীখনৰ নাম ৰজা শালস্তম্ভই হৰূপেশ্বৰলৈ বৰ্তমান তেজপুৰত অৱস্থিত আছিল তেতিয়া হৰূপেশ্বৰ ৰাজধানী স্থানান্তৰ কৰিছিল অৰ্থাৎ বৰ্মন বংশৰ ৰজাসকলৰ দিনত কামৰূপ নগৰ আছিল অসমৰ ৰাজধানী কামৰূপৰ ৰাজধানী আৰু এতিয়া শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজা শালস্তম্ভই নিজৰ ৰাজধানীখন তেজপুৰলৈ তেতিয়াৰ হৰূপেশ্বৰলৈ স্থানান্তৰ কৰিছিল গতিকে এতিয়া শালস্তম্ভ বংশৰ দিনত অসমৰ ৰাজধানী হৈ পৰে হৰূপেশ্বৰ আগবাঢ়িছোঁ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল শ্ৰী হৰ্ষ বা শ্ৰী হৰ্ষ বৰ্মা আছিল শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোৱেশ্চন নং প্ৰশ্ন শ্ৰী হৰ্ষ বৰ্মাৰ জীয়েক ৰাজ্যমতীক কোনে বিয়া কৰাইছিল শ্ৰী হৰ্ষ বৰ্মাৰ জীয়েক ৰাজ্যমতীক বিয়া কৰাইছিল নেপালৰ ৰজা জয়দেৱে অৰ্থাৎ প্ৰাচীন কামৰূপৰ লগত নেপালৰ ৰাজবংশৰো
বৈবাহিক সম্পৰ্ক আছিল। নেপালৰ বিখ্যাত পশুপতি মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? নেপালৰ বিখ্যাত পশুপতি মন্দিৰ নিৰ্মাণ কৰাইছিল ৰাজ্যমতীয়ে। অৰ্থাৎ অসমৰ জীয়ৰী ৰাজ্যমতীয়ে নিৰ্মাণ কৰিছিল নেপালৰ বিখ্যাত পশুপতি শিৱ মন্দিৰ। শালস্তম্ভ বংশৰ ৰজাসকল আছিল ভগৱান শিৱৰ উপাসক আছিল। সেইফালৰ পৰা ৰাজ্যমতীও শিৱৰ উপাসক আছিল আৰু সেইকাৰণে ৰাজ্যমতীয়ে পশুপতি শিৱ মন্দিৰ নেপালত নিৰ্মাণ কৰাইছিল। আগবাঢ়িছোঁ। পাল বংশৰ প্ৰতিষ্ঠাতা কোন? এইবোৰ পাল বংশৰ লগত জড়িত প্ৰশ্ন। পাল বংশৰ প্ৰতিষ্ঠাতা হৈছে ব্ৰহ্মপাল। পাল ৰাজ্যৰ ৰাজধানীখনৰ নাম কি আছিল? দুৰ্জয়নগৰ আছিল পাল বংশৰ ৰাজধানী। দুৰ্জয়নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰত্নপালে প্ৰতিষ্ঠা কৰিছিল দুৰ্জয়নগৰ। ইয়াত মন কৰিব, ৰত্নপালে হৰুপেশ্বৰৰ পৰা ৰাজধানী সলাই পুনৰ প্ৰাগজ্যোতিষ নগৰৰ সমাজত দুৰ্জয়নগৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। অৰ্থাৎ হৰুপেশ্বৰ আছিল শালস্তম্ভসকলৰ দিনত অসমৰ ৰাজধানী আৰু এতিয়া শালস্তম্ভ বংশৰ পিছত পাল বংশ যেতিয়া অসমৰ সিংহাসনত বহে তেতিয়া ৰত্নপাল নামৰ ৰজাই এতিয়া অসমৰ ৰাজধানী কামৰূপৰ ৰাজধানী হৰুপেশ্বৰৰ পৰা পুনৰ প্ৰাগজ্যোতিষ নগৰৰ সমাজত নিয়ে আৰু তেতিয়া তেওঁ নতুন এখন নগৰ নিৰ্মাণ কৰিছিল, সেই ৰাজধানী নিৰ্মাণ কৰিছিল যাৰ নাম আছিল দুৰ্জয় নগৰ। দুৰ্জয় শব্দৰ অৰ্থ কি? সহজে জয় কৰিব নোৱাৰা। পাল বংশৰ ৰাজত্বকালত কামৰূপৰ পশ্চিম সীমা ক'লৈকে বিস্তৃত আছিল? উত্তৰ বংগলৈকে বিস্তৃত আছিল অসমৰ কামৰূপৰ পশ্চিম সীমা পাল বংশৰ ৰজাসকলৰ দিনত। কিমান সময়কাল পাল বংশই ৰাজত্ব কৰিছিল? প্ৰায় 3টা শতিকা। খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা খ্ৰীষ্টীয় 12শ শতিকালৈকে পাল বংশই অসমৰ ইতিহাসত ৰাজত্ব কৰিছিল। 72 নং প্ৰশ্ন। শালস্তম্ভসকলৰ দিনত কোনজন চীনা পৰিব্ৰাজক ভাৰতলৈ আহিছিল? ইট সিং নামৰ চীনা পৰিব্ৰাজক ভাৰতলৈ আহিছিল শালস্তম্ভসকলৰ দিনত। আপোনালোকৰ মনত আছে চাগে যে ভাস্কৰ বৰ্মনৰ দিনত ভাৰতলৈ আহিছিল চীনা পৰিব্ৰাজক হিউৱেন চাং আৰু ভাস্কৰ বৰ্মনৰ পিছত এতিয়া শালস্তম্ভসকলৰ দিনত ভাৰতলৈ আহিছিল ইট সিং। আৰু এই বিদেশী পৰিব্ৰাজকবোৰ বিশেষকৈ বৌদ্ধ ধৰ্মৰ শিক্ষা ল'বলৈ ভাৰতবৰ্ষত আহিছিল, কিয়নো প্ৰাচীন ভাৰতবৰ্ষ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া আছিল। 73 নং প্ৰশ্ন। শালস্তম্ভসকলৰ দিনত দাক্ষিণাত্যৰ পৰা কোনজন নব্য হিন্দু ধৰ্মৰ প্ৰৱৰ্তক কামৰূপলৈ আহে? শংকৰাচাৰ্য আহিছিল শালস্তম্ভসকলৰ দিনত অসমলৈ আৰু তেওঁ আছিল নব্য হিন্দু ধৰ্মৰ প্ৰৱৰ্তক। নব্য হিন্দু ধৰ্মৰ বিষয়ে আমি পিছৰ ভিডিঅ'বিলাকত আলোচনা কৰিম। চিলেবাছত এই বিষয়েও দিয়া আছে, আপাৰ প্ৰাইমেৰী চিলেবাছত। এওঁ অৰ্থাৎ শংকৰাচাৰ্যই কামৰূপৰ পণ্ডিত অভিনৱ গুপ্তৰ লগত তৰ্ক যুদ্ধত লিপ্ত হৈছিল। অৰ্থাৎ শংকৰাচাৰ্য যেতিয়া অসমলৈ আহিছিল তেতিয়া তেওঁ কামৰূপৰ এজন পণ্ডিত অভিনৱ গুপ্তৰ লগত ধাৰ্মিক তৰ্ক যুদ্ধত লিপ্ত হৈছিল। বৰ্মন বংশই কামৰূপত প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত উত্তৰ ভাৰতত কোনটো ৰাজবংশ এক প্ৰধান ৰাজনৈতিক শক্তি হৈ পৰিছিল? গুপ্ত ৰাজবংশ ভাৰতৰ প্ৰধান ৰাজনৈতিক শক্তি হৈ পৰিছিল যেতিয়া অসমত বৰ্মন বংশৰ শাসন চলি আছিল। আৰু এই গুপ্ত বংশৰ বিখ্যাত ৰজা কেইজনমান হৈছে সমুদ্ৰগুপ্ত বা বিক্ৰমাদিত্য। এতিয়া আমি চাম পাল বংশৰ পিছৰ ৰজা কেইজনমানৰ বিষয়। কাৰ ৰাজত্বকালত আৰু কেতিয়া মুছলমানসকলে প্ৰথমবাৰৰ বাবে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল? পৃথু নামৰ ৰজাৰ দিনত মুছলমানসকলে প্ৰথমবাৰৰ বাবে 1206 চনত অসম আক্ৰমণ কৰিছিল। 1206 চনৰ মুছলমানসকলৰ কামৰূপ আক্ৰমণৰ কাহিনী ক'ত উল্লেখ আছে? কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে মুছলমানসকলৰ কামৰূপ আক্ৰমণৰ কাহিনী। এইটো অতি গুৰুত্বপূৰ্ণ, ভালকৈ চাব। পৃথুৰ ৰাজত্বকালত মুছলমানসকলে মুঠ কেইবাৰ কামৰূপ আক্ৰমণ কৰিছিল? 3বাৰ আক্ৰমণ কৰিছিল মুঠ। আৰু প্ৰথম 2বাৰ সিহঁত মুছলমানসকল পৰাস্ত হৈছিল আৰু তৃতীয়বাৰত মুছলমানসকল জয় হৈছিল। অৰ্থাৎ পৃথুৰ সৈন্যবাহিনী পৰাস্ত হৈছিল আৰু ৰজা পৃথু মৃত্যুবৰণ কৰিছিল। কোনজন ৰজাই কামৰূপ ৰাজ্যৰ ৰাজধানী কামৰূপ নগৰৰ পৰা পশ্চিমৰ কমতাপুৰলৈ উঠাই নিয়ে?
কামৰূপ ৰাজখন্দিয়াই কামৰূপ নগৰৰ পৰা ৰাজধানী পশ্চিমৰ কমতাপুৰলৈ উঠাই নিয়ে। তেতিয়াৰ পৰা কামৰূপ ৰাজ্যৰ নাম হয় কামৰূপ কমতা বা কমতা। সেইকাৰণে ৰজা সন্ধিয়াক কমতেশ্বৰ ৰজা বুলিও কোৱা হৈছিল। প্ৰাচীন কামৰূপৰ ৰজাসকলে নিজকে কাৰ বংশধৰ বুলি পৰিচয় দিছিল? ভগদত্তৰ বংশধৰ বুলি পৰিচয় দিছিল প্ৰাচীন কামৰূপৰ ৰজাসকলে। কিয়নো ভগদত্ত আছিল এজন প্ৰাচীন অসমৰ এজন বীৰ যোদ্ধা। তেওঁ মহাভাৰত যুদ্ধতো অংশগ্ৰহণ কৰিছিল। লাষ্ট প্ৰশ্ন, এই টপিকৰ ওপৰত লাষ্ট প্ৰশ্ন। ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰা ৰাজপুৰোহিতগৰাকীৰ নাম কি আছিল? বেদনিধি আছিল সেইজন ৰাজপুৰোহিতৰ নাম, যাৰ জৰিয়তে ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰিছিল। এইটো অতি গুৰুত্বপূৰ্ণ। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিয়াক লৈ ৰচিত অসমৰ বিভিন্ন লোকগীতবিলাকত বেদনিধি ব্ৰাহ্মণৰ নাম উল্লেখ আছে। আপোনালোকে নিশ্চয় সেই গীতবোৰ শুনিছে। বাৰু এইখিনি চাই লওঁ। খ্ৰীষ্টীয় ৪ৰ্থ শতিকাত অসমত ৰাজত্ব কৰিছিল বৰ্মন ৰাজবংশই। আৰু বৰ্মন ৰাজবংশৰ প্ৰায় ৩০০ বছৰৰ শাসনৰ পিছত প্ৰাচীন কামৰূপত শাসন কৰিছিল শালস্তম্ভ বংশই। আৰু শালস্তম্ভ বংশই প্ৰায় ৩০০ বছৰ ৰাজত্ব কৰিলে। আৰু শালস্তম্ভ বংশৰ পিছত এতিয়া কামৰূপত সিংহাসনত বহিল পাল বংশ। গতিকে এই তিনিটা আছিল প্ৰাচীন কামৰূপৰ ঐতিহাসিক ৰাজবংশ। অৰ্থাৎ বৰ্মন ৰাজবংশৰ আগৰ যিবিলাক অসমৰ ৰজা বা ৰাজবংশ আছিল, সেই সকলোবোৰ হৈছে প্ৰি হিষ্ট্ৰী অৰ্থাৎ প্ৰাগ ঐতিহাসিক যুগৰ অন্তৰ্গত। আৰু বৰ্মন ৰাজবংশৰ পৰাই প্ৰাচীন অসমৰ ইতিহাস আৰম্ভ হৈছে। আৰু বৰ্মন ৰাজবংশৰ আগৰ হৈছে প্ৰি হিষ্ট্ৰী অৰ্থাৎ প্ৰাগ ঐতিহাসিক যুগৰ বিষয়, যাৰ বিষয়ে সম্পূৰ্ণ শুদ্ধ প্ৰামাণিক তথ্য পাবলৈ টান। কিন্তু বৰ্মন ৰাজবংশৰ পৰাই প্ৰামাণিক তথ্য পোৱা যায়। সেইকাৰণে বৰ্মন ৰাজবংশই হৈছে প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশ। সেইকাৰণে বৰ্মন ৰাজবংশ বিষয়ে জনাটো অতি দৰকাৰী। গতিকে আমি চালোঁ মুঠ এই টপিকৰ ওপৰত ৮০টা প্ৰশ্ন। প্ৰি হিষ্ট্ৰী অফ আছাম, ছ'চিঅ' ইকনমিক কণ্ডিশ্যন অফ এনচিয়েণ্ট কামৰূপ, বৰ্মন ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি এণ্ড পাল ডাইনেষ্টি। এই টপিকৰ ওপৰত সম্ভাৱ্য গোটেইবোৰ প্ৰশ্ন আমি আজি শেষ কৰিলোঁ। অৰ্থাৎ যদি পৰীক্ষাত কিবা প্ৰশ্ন আহিব এই টপিকৰ ওপৰত, তেতিয়াহ'লে আমি আলোচনা কৰা ভিতৰৰ পৰাই এই ৮০টা প্ৰশ্নৰ ভিতৰৰ পৰাই প্ৰশ্ন আহিব। ইয়াৰ বাহিৰৰ পৰা আহিবলৈ প্ৰশ্ন এটাও নাই, কিয়নো আমি গোটেইখিনি ভালকৈ আলোচনা কৰিলোঁ। তেন্তে আজিৰ বাবে ইমানেই। পুনৰ লগ পাম। ধন্যবাদ।